মই পইচাৰ কাৰণে গান নাগাওঁ, তই গুৱাহাটী আহিবি তোক মই এয়াৰপৰ্টতে পইচা দি পুতি দিম। তো প্ৰথমতে সেই বেকগ্ৰাউণ্ড ভইচ 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 কৰি লাষ্টত বৰ লগা হ'ল মোক। মই এবাৰ হেৰিক কৈছিলোঁ, আমাৰ কি নাম ইয়াৰ তেৰা চুনু গাইছে, কি নাম তাত তিনিখনমান চিনেমাত মই হাবিং কৰালে মোক, তাৰপিছত তাকো এদিন মাতিছে, পুনে যাবলৈ ওলাইছে মই সেইদিনা আমি গোটেইবোৰ। তাৰপিছত মই ক'লোঁ, মই হামিং গাবলৈ নাযাওঁ, যদি গান আছে গান গাবলৈ যাম, হামিং চামিং নহ'ব, বন্ধ কৰি দিয়া। তাৰপিছত মোক ক'লে হেৰি আৰে তোৰ আজ ইয়াৰ ডাবল পইচা দেখিলে বুলি কৈছিলে, সেইটো কৈতো আৰু মৰিলে। মই বোলো মই পইচাৰ কাৰণে গান নাগাওঁ, সেইটো ডাইলগ মোৰ ৰৈ পিন্ধালত আছে। মই পইচাৰ কাৰণে গান নাগাওঁ, তই গুৱাহাটী আহিবি তোক মই এয়াৰপৰ্টতে পইচা দি পুতি দিম। তাৰপিছত ফোন চোন নাই আৰু বহুত দিন।